Hello everyone, welcome back to my channel. আজি মই আহিছো দিল্লীৰ এটা বিখ্যাত ঐতিহাসিক স্থানত কুতুব মিনাৰত। আহক আজি অকণমান কুতুব মিনাৰৰ কথা কওঁ। ইমান ওখ মিনাৰটো কেতিয়া আৰু কিয় বনোৱা হৈছিল জানেনে? এই কুতুব মিনাৰটোৰ নিৰ্মাণ আৰম্ভ হৈছিল 1193 চনত কুতুব উদ্দিন আইবকে কৰিছিল। মানে ভাবকচোন ইমান বছৰৰ আগতে মানুহে ইমান ওখ মিনাৰ বনাইছিল আৰু এতিয়া আমাৰ ঘৰৰ 2 তলাত উঠিবলৈ আলখ লাগে। আৰু তেতিয়া তেওঁলোকে 5 তলাৰ মিনাৰ বনাই দিলে কিন্তু পিছলৈ ইয়াক ইলতুৎমিশে সম্পূৰ্ণ কৰিছিল মানে এটা প্ৰজেক্ট আৰম্ভ কৰিলে আনজনে গৈ সম্পূৰ্ণ কৰিলে এই মিনাৰটোৰ উচ্চতা প্ৰায় 73 মিটাৰ আৰু 1993 চনত ইয়াক ইউনেস্কোৰ বিশ্ব ঐতিহ্য স্থান হিচাপে ঘোষণা কৰিলে আৰু তাৰ পিছত এই মিনাৰটো এটা অফিচিয়েল সেলিব্ৰিটি হৈ গ'ল এই মিনাৰটো এটা বিজয়ৰে প্ৰতীক 1369 চনত বজ্ৰপাতৰ বাবে এই মিনাৰটোৰ এটা অংশ ক্ষতিগ্ৰস্ত হৈছিল পিছলৈ ফিৰোজ শাহ তুগলকে ইয়াক পুনৰ মেৰামতি কৰিলে আৰু 2 তলা যোগ কৰি দিলে মানে মিনাৰটোৱে বহু বছৰত বহু শাসকৰ হাতত আপডেট পাইছে কিন্তু এই কুতুব মিনাৰৰ কাষতে আছে কুৱাত উল ইছলাম মছজিদ যেটো ভাৰতৰ আটাইতকৈ পুৰণি মছজিদসমূহৰ ভিতৰত এটা আৰু ইয়াৰ মানে যিবোৰ দেৱাল আছে দেৱালসমূহত আৰবী লিপিত কুৰানৰ আয়াত লিখা আছে মানে ইমান বছৰৰ আগৰ কাৰুকাৰ্য এতিয়াও স্পষ্টভাৱে দেখা যায় সেই সময়ৰ ক্ৰাফটমেনশ্বিপ লেভেলটো আছিল নেক্সট লেভেলৰ এইটোৱে ক'ব লাগিব এই মিনাৰটোত 5টা তলা আছে আৰু প্ৰত্যেকটো তলাত বাৰান্দাও আছে আৰু ধৰিব পাৰিছেনে ইয়াক কিহেৰে বনাইছে ইয়াক লাল বালিৰ পাথৰ আৰু মাৰ্বলেৰে নিৰ্মাণ কৰা হৈছিল আৰু এয়া দেখিছেনে ইমান ফ্লাইট উৰি থাকে ওপৰেদি ইমান ধুনীয়াকৈ দেখা পায় যেতিয়া লেন্ডিং কৰিব আহে দিল্লী এয়াৰপৰ্টত তেতিয়া এই ফ্লাইটবোৰ দেখা পায় মানে মই তাতে 40 মিনিট আছো 40 মিনিটত সাগে 45 খন মান মই ফ্লাইটে দেখিলো উৰা এতিয়া কুতুব মিনাৰৰ সৈতে জড়িত এটা বিতৰ্কৰ কথাও কওঁ এইটো বিষয়ত বিভিন্ন মতামত আছে কিছুমান মানুহে কয় যে এই ঠাইখন আগতে এটা হিন্দু বা জৈন মন্দিৰৰ অংশ আছিল তেওঁলোকৰ মতে মিনাৰ আৰু কুৱাত উল ইছলাম মছজিদ নিৰ্মাণৰ সময়ত তাৰে আগত মন্দিৰৰ স্তম্ভ আৰু সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল আৰু কিছুমান স্তম্ভত হিন্দু কাৰুকাৰ্য দেখা বুলি দাবী কৰা যায় কিন্তু কুতুব মিনাৰ সেই মন্দিৰৰ অংশ আছিল নে নাই এই বিষয়ে নিশ্চিত প্ৰমাণ এতিয়ালৈ পোৱা নাই আৰু ইতিহাসক কেতিয়াও সম্পূৰ্ণ সঁচা বা সম্পূৰ্ণ ভুল বুলি ক'ব নোৱাৰি আৰু মোৰ মতে কুতুব মিনাৰ এটা ঐতিহাসিক স্মৃতি স্তম্ভ ই বহু শতাব্দীৰ শাসক সংস্কৃতি আৰু ঘটনাৰ সাক্ষী বিতৰ্ক থাকিব পাৰে কিন্তু ইতিহাসক বুজিবলৈ শান্ত আৰু গৱেষণামূলক দৃষ্টিভংগীৰ প্ৰয়োজন এই ইতিহাসবোৰ শুনি ভাবিছোঁ 800 বছৰৰ আগৰ মানুহে ইমান সুন্দৰ কাম কৰিছিল আৰু এতিয়া মোৰ মোবাইলত চাৰ্জ নাথাকিলেই মই পেনিক হৈ যাওঁ আচৰিত দেই আৰু এটা কথা আলাউদ্দিন খিলজীক ইয়াতেই থোৱা হৈছিল তেওঁৰ মৃত্যুৰ পিছত এই কমপ্লেক্সটোৰ ভিতৰতে তেওঁক সমাধিস্থ কৰা হয় আজিৰ দিনটোতেই তেওঁৰ কবৰটো বহুত সৰল ৰূপত দেখা যায় কোনো ডাঙৰ গম্বুজ বা অলংকাৰিক সাজসজ্জা নাই ইতিহাসৰ পাতত যিজন শাসক শক্তি আৰু বিজয়ৰ বাবে বিখ্যাত আছে সেইজনৰ শেষ ঠিকনাটো এতিয়া একেবাৰে নীৰৱ আৰু সৰল Now we are heading to our home we'll have food and we'll go ভিডিঅ'টো যদি ভাল লাগিছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এনেকুৱা আৰু ঐতিহাসিক ঠাইবোৰৰ কাহিনী জানিবলৈ মোৰ চেনেলটো ফ'ল' কৰি থাকিব